এই ভিডিঅ'ত আপুনি শিকিব মোবাইলৰ সহায়ত অতি সহজে এজ কেলকুলেটৰ ব্যৱহাৰ কৰি আপোনাৰ সঠিক বয়স দিন কেনেকৈ গণনা কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰিম। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পিছতে ইয়াতে আপুনি সাৰ্চ কৰিব কেলকুলেটৰ নেট এজ। সাৰ্চ কৰাৰ পিছত যেটো আপোনাৰ কেলকুলেটৰ নেট যেটো ৱেবসাইট হয় ৱেবসাইটটো শ্ব' কৰিব। এটো এজ কেলকুলেটৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এতিয়া আপোনাৰ আহি যাব ডেট অফ বাৰ্থ। আপুনি ইয়াতে এক্সাম্পল হিচাপত মই আপোনাক দেখুৱাই দিছোঁ যিকোনো এটা আপুনি ডেট অফ বাৰ্থ আপুনি ইয়াতে দি দিব। যিকোনো এটা দি দিব আপোনাৰ। দিয়াৰ পিছতে আপুনি ইয়াতে কেলকুলেট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যেটো এজ কেলকুলেটৰ যেটো ৰিজাল্ট হয় এটো আহি পৰিব। ইয়াতে আপোনাৰ যেনেকৈ লিখা আছে 37 years 6 months 2 days 450 months 2 days 1956 week 5 days 13,697 days এনেকৈ আপোনাৰ যেটো এজ কেলকুলেটৰ আপুনি আপোনাৰ মোবাইলতে মানে চেক কৰি ল'ব পাৰিব। আজিলৈ আছিল ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ মনৰ কথা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ, ধন্যবাদ।